নমস্কাৰ বাৰ্তাৰ মাজলৈ স্বাগতম জনাইছোঁ। দেওবাৰে দৈজিত মহোৎসৱত অংশ ল'ব মুখ্যমন্ত্ৰী সোণোৱাল, লগত থাকিব হিমন্ত বিশ্ব শৰ্মা। আমি পুনৰ পাইছোঁ দৈজিক মহোৎসৱলৈ মুখ্যমন্ত্ৰী দেওবাৰে দৈজিক মহোৎসৱত অংশ ল'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আমি পুনৰ পাইছোঁ এই বিশেষ খবৰ মুহূৰ্তস্থলীত পুৱা 11 বজাত উপস্থিত হ'ব মুখ্যমন্ত্ৰী সোণোৱালে। মুখ্যমন্ত্ৰী সোণোৱালৰ লগত উপস্থিত থাকিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পুনৰ পাইছোঁ দৈজিক মহোৎসৱলৈ মুখ্যমন্ত্ৰীৰ আগমন ঘটিব। বঙাইগাঁৱত এখন অগপৰ কৰ্মী সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সোণোৱাল। এই ক্ষেত্ৰত আমি জনাইছোঁ এক বিশেষ প্ৰতিবেদন। দৈজিক মহোৎসৱৰ পৰা পোনে পোনে বঙাইগাঁৱৰ অগপৰ কৰ্মী সভাত উপস্থিত হ'ব মুখ্যমন্ত্ৰী সোণোৱাল। আমি জনাইছোঁ এক বিশেষ প্ৰতিবেদন। দেওবাৰে দৈজিক মহোৎসৱত অংশ ল'ব মুখ্যমন্ত্ৰী সোণোৱালে, লগত থাকিব হিমন্ত বিশ্ব শৰ্মা। পুনৰ জনাইছোঁ এই বিশেষ প্ৰতিবেদন। দেওবাৰে দৈজিক মহোৎসৱত অংশ ল'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দৈজিক মহোৎসৱলৈ মুখ্যমন্ত্ৰী আহিব। মহোৎসৱস্থলীত পুৱা 11 বজাত উপস্থিত হ'ব মুখ্যমন্ত্ৰী সোণোৱালে। আমি জনাইছোঁ পুনৰবাৰ এই বিশেষ খবৰ।